হেল্ল' ফ্ৰেণ্ড, মই আহিছোঁ আজি অন্য এটা ভিডিঅ' লৈ। আপোনালোকক মই দেখুৱাই আছোঁ অসমৰ 7টা এনেকুৱা পপুলাৰ জেগা য'ত আপোনালোকে দেখা পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 7 নম্বৰত ৰাখিছোঁ তেজপুৰ। তেজপুৰ এনেকুৱা এক পপুলাৰ জেগা, বহুত সুন্দৰ। ফাৰ্ষ্টত আহিছে অগ্নিশিল মহাভৈৰৱ টেম্পল আৰু নামেৰি পাৰ্ক। অগ্নিশিল হিলছে ধুনীয়া এটা ভিউজ দেখা পাব। পূৰা একদম পাৰ্ক আছে, বিউটিফুল হয় আৰু নেচাৰেল ধুনীয়া ধুনীয়া পক্ষীবোৰ আহি থাকে। ইয়াৰ পৰা দূৰ দূৰণিৰ পৰা আহে, পূৰা একদম আহিছে। 6 নম্বৰত ৰাখিছোঁ যোৰহাট। যোৰহাট এনেকুৱা একটুকুৰ জেগা, অসমৰে বহুত সুন্দৰ জেগা। ইয়াতে পপুলাৰ হয় চাহৰ কাৰণে, আৰু চাহৰ টি পোৱা যায়। যিটো লোকেল চাহপাত পোৱা যায়, এই চাহপাতৰ টিটো খালে বহুত ধুনীয়া লাগে। আৰু ইয়াৰে আশা কৰিছোঁ আপোনালোকে 6 নম্বৰটো খুব ভালে পাইছে। এতিয়া আহিছোঁ আমি 5 নম্বৰটোলৈ। 5 নম্বৰটো হৈছে ৰাখিছোঁ আচলতে অসমৰে একটুকুৰ জেগা হাফলং। বহুত সুন্দৰ জেগা হয়, বহুত নেচাৰেল। ইয়াতে বহুত প্ৰকৃতি সৌন্দৰ্য পোৱা যায়। হাফলং এনেকুৱা একটুকুৰ জেগা আৰু নামেৰে পৰিচয় আছে, ডিমা হাছাং বুলিও কোৱা যায়। ইয়াৰ নেচাৰেল যিটো জলপ্ৰবাহ, গোটেইখিনি জলবায়ু বহুত সুন্দৰ আৰু থাকিও বহুত ভাল লাগে। ইয়াতে টুৰিষ্টৰ কাৰণে বহুত যাব পাৰি। দূৰ দূৰণিৰ পৰা পক্ষীবোৰ আহি মৃত্যু হয়। কিয় মৃত্যু হয় সেইটো মই 4 নম্বৰত ৰাখিছোঁ। এনেকুৱা একটু পপুলাৰ জেগা আপোনালোকে খুব কমেই দেখিছে, তো সেইটো আছে শিৱসাগৰ। বহুত ধুনীয়া এটা শিৱসাগৰ। ইয়াতে আহোম কিংডমৰ ঘৰ আছিল আৰু ই হিষ্ট্ৰীত বহুত ধুনীয়া আছিল। জয়সাগৰ ডেম ইয়াতে দেখিবলৈ পাব, আৰু ইয়াতে বহুত হিষ্ট্ৰী বহুত ধুনীয়া আছে, আৰু ইয়াতে বহুত মানাজাত আহে। ইয়াতে বহুত শুনিবলৈ পাইছিলোঁ ৰাজাৰো ঘৰ আছিল বোলে। ইয়াতে হিষ্ট্ৰীত বহুত ধুনীয়া আছিল। 3 নম্বৰত ৰাখিছোঁ এনেকুৱা একটু পপুলাৰ জেগা, বাতৰি কাগজৰ কিতাপত পঢ়িয়ে থাকে, আপোনালোকে গমেই পাইছে, সেইটো হৈছে গুৱাহাটী চিটি। বহুত সুন্দৰ, ইয়াতে কালচাৰেল সুন্দৰ, ইমান সুন্দৰ লাগিছে, বহুত ক'বলৈ ভাষা নাই। আৰু এতিয়া উমানন্দ যদি পপুলাৰ হয়, আৰু এইফালে কামাখ্যা মন্দিৰটো গমেই পায়। কামাখ্যা মন্দিৰ হিষ্ট্ৰী বহুত পুৰণা আছে, আৰু কামাখ্যা মন্দিৰ বহুত হিষ্ট্ৰী ৰহস্য আছে। ইয়াতে কথা ক'বলৈ গ'লে শেষে নহয়। 2 নম্বৰত ৰাখিছোঁ মাজুলী আইলেণ্ড। মাজুলী আইলেণ্ড এনেকুৱা এক নম্বৰত ৰাখিছোঁ, বহুত পপুলাৰ, আৰু চাৰিও চাইড চাব গ'লে ব্ৰহ্মপুত্ৰৰ মাজতে আছে, আৰু 2 চাইডৰ পৰা বৈ আহে। বহুত নেচাৰেল কালচাৰ হয়, বহুত ধুনীয়া এটা বিউটিফুল, আৰু টুৰিষ্টৰ কাৰণে বহুত ভাল সুবিধা। আৰু ইয়াতে টুৰিষ্টৰ কাৰণে বহুত সুবিধা হয়, চাইক্লিং আৰু হাইকিং আৰু মাছ মৰা নেচাৰ। 1 নম্বৰত ৰাখিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াতে ক'বলৈ গ'লে শেষ নাই কথা। ইয়াতে এনেকুৱা ধৰণৰ জীৱ জন্তু আছে য'ত বহুত খুব কমে পায় অসমৰ ভিতৰত, ইণ্ডিয়াৰ ভিতৰত। আৰু এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত আছে কাজিৰঙা পাৰ্ক। আৰু কাজিৰঙা পাৰ্কক অভয়াৰণ্যত যাবলৈ হ'লে হাতীৰে উঠি ঘূৰিব লাগিব, টুৰিষ্ট কৰিব লাগিব। আৰু ইয়াৰ বিভিন্ন চৰাই চিৰিকটি দূৰ দূৰণিৰ পৰা আহে, আৰু তাতে টুৰিষ্টৰ কাৰণে বহুত এটা সুবিধা আছে, আৰু গাড়ীও আছে। বহুত নেচাৰেল আৰু সুবিধা হয়, আৰু এনেকুৱা ভিউজ পাব আপোনালোকে খুব কমেই পাব। বহুত বিউটিফুল।